বেক্ষোভ বিদ্ৰোহত পুনৰ জ্বলি উঠিছে বাংলাদেশ। বেক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে দুটা সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়, জ্বলিল শ্বেখ হাছিনাৰ বাসগৃহ। বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ঢাকাত সংবাদ মাধ্যমক লক্ষ্য কৰি আক্ৰমণ একাংশ লোকৰ। দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত দলবদ্ধ আক্ৰমণ চলালে একাংশ উত্তেজিত লোকে। বাংলাদেশৰ প্ৰথম আলো আৰু ডেইলি ষ্টাৰ নামৰ সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয় লণ্ড ভণ্ড কৰিলে একাংশ উত্তেজিত লোকে। নিশা দুয়োটা সংবাদ মাধ্যমৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে উত্তেজিত লোকে। সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়ৰ ভিতৰত এতিয়াও বহু কৰ্মচাৰী আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। উত্তেজিত লোকৰ আক্ৰমণত ভাঙি চুৰমাৰ হয় সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়। এই ঘটনাৰ পাছতে নিশা সংবাদ প্ৰতিষ্ঠান দুটাৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক হাৰত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰিছে চৰকাৰে। প্ৰতিবাদকাৰী জনতাই ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থকাৰো হুংকাৰ প্ৰদান কৰিছে।